ট্ৰেক্টৰক ভোট দিব লাগিব মামাক ভোট দিব নাযাব ৰাজহার মিয়াক ৰাজহার মাৰি ৰাজহার ভাঙাই দিব এবার সকলে ভাই বন্ধু আমার মিয়া ভাই ট্ৰেক্টৰক ভোট দিব জয়যুক্ত কৰিব মই এটা এই টাৰাই চাইকেল লৈ আহিছোঁ বেটাৰী সেই গাড়ীখন লৈ তাৰ মিটিং চাব আহিছোঁ ট্ৰেক্টৰৰ মিটিং সেই মিটিংখন ভালে লাগিল মানুহ মেলা হ'ল শান্তি লাগিল এবাৰ জয়যুক্ত সকলে কৰিছে যে ট্ৰেক্টৰক ভোট দি জয়যুক্ত কৰিব ট্ৰেক্টৰৰ জনে কেণ্ডিডেট দিছে ৰঞ্জিত বসুমতাৰী এবাৰ আগত মই আগৰ পৰাই মানে প্ৰমোদ বড়োৰ লগতে আছিলোঁ মই মানে এতিয়াও আছোঁ মই ট্ৰেক্টৰক ইউপিবিলাক ভোট দিবৰ জনে জয়যুক্ত কৰিছোঁ মোৰ পৰিয়াল 7 জন আছে যদি এবাৰ আমাৰ প্ৰমোদ বড়ো ছাৰ যদি জিকি যায় যোৱাৰ পিছত মই এটা অনুদান মাৰুতি হেণ্ডিকেট নিচে নেংৰা মানুহৰ মাৰুতি গাড়ী এটা আছে এই গাড়ীখন প্ৰমোদ বড়ো ছাৰৰ পৰা ল'ম আৰু কি 17 বছৰ চৰকাৰ চলাইছে ইউপিপি দলৰ নেতৃত্বত প্ৰমোদ বড়ো 5 বছৰ চৰকাৰ চলাইছে ডিফাৰেন্সটো কি আছে বুলি ভাবো কেনেকুৱা চৰকাৰ চলাইছে প্ৰমোদ বড়ো ভালে চলাইছে 5 বছৰ যিনা হাগ্ৰামা ছাৰ 5 বছৰ চলাৰ পিছত একো কৰা নাই বা একো পাওয়া নাই প্ৰমোদ বড়ো ছাৰ 5 বছৰ চলাৰ পিছতে মই ভালে পালোঁ তা শান্তি থাকিব পাৰিছোঁ দেশত শান্তি থাকাতে মই বা গোটাই মানুহগিলা পৰিৱেশ ভাল হ'ল প্ৰমোদ বড়ো ছাৰো জ্ঞানী হিচাপতে কাম কৰিছে মানুহক অন্যায় অত্যাচাৰ কৰা নাই মই চাইকেল চলাই আহিছোঁ যে শুনা পালোঁ যে প্ৰমোদ বড়ো ছাৰৰ মিটিং আছে এবাৰ মিটিঙত মানুহ যাই আছে মই লাহে লাহে আহি লওঁ আৰু কি ভৱিষ্যতৰ যোনটো ৰঞ্জিত বসুমতাৰী কি আহ্বান ৰঞ্জিত বসুমতাৰী যদি এবাৰ জিকি যাৱাৰ পিছত মোক কিবা এটা শান্তি দেৱা অনুদান বস্তু তাৰ ব্যক্তিগত দিলে হ'ব এটাই আব্দুল মুসা আলী মুন্তল জায়গাটো 1 নং দাওখানা ঘৰ চিডলি